পিছে পৰিলো আগৰ ব্ৰেক নাই এনে মনো वेलकम टू माय यूट्यूब चैनल और आमी आज गई आसो जोरहाट ट्रिप आमी गई आसो अपना तेजपुर हो जोरहाट जाम और लगत যাব दादा এই पैकिंग কৰি জোতা পিন্ধি আছে আৰু যাব মিছেছ সো আৰু বো এটা গৈ আছে ইফালে আৰু মুনু যাব আমাৰ আৰু মালে অলপ বেয়াহে লাগিছে অকলে থৈ যাব লগা হৈছে মা ঘৰতে থাকিব বাৰু এতিয়া সো আমি ট্ৰিপটো লাগিব আমাৰ টাইম কিমান দিন লাগিব 6-7 দিন মান লাগিব সো ভিডিওটো চাই থাকক আপোনালোকে আৰু ভাল পালে লাইক এণ্ড শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব কো ৰেডি হৈছে তুমি Someone hi. So ready? Wow. So jatra arambho amar etia ami goi asu gantobosthanoloi. আমি গুৱাহাটী সিটিৰ মাজেৰে নগৈ আমি এতিয়া আহিছো আপোনাৰ মঙ্গলদৈ হৈ যাম আমি ইফালে তেজপুৰ হৈ যাম তো আমি এতিয়া পালো বাইহাটা চাৰিআলি তো আমাৰ জাৰ্নি চলি আছে মঙ্গলদৈ টাউন পালো টাউন ওৰাং পালো ওৰাঙত এতিয়া আগবাঢ়িছো আৰু এতিয়া মই ড্ৰাইভিং কৰিম শোণিতপুৰত অলপমান জাম লাগিছে বাৰু তো তথাপি আমি গাড়ী চলাই আছো এতিয়া তেজপুৰ পালোঁ আমি এতিয়া অলপমান জাম পাইছিলোঁ অলপ দেৰি হ'ল আমাৰ অলপ চব টায়াৰ্ড লাগিছে একো খোৱা নাই তো অলপমান টায়াৰ্ড ফিল হৈছে তো আমি এতিয়া তেজপুৰ পালোঁ তো আমি জখলা বন্ধা পালে আমি অলপমান কিবা খাই ল'ম তাৰপিছত এতিয়া জাষ্ট আমি কলীয়া ভোৰ পাৰ কৰাৰ পিছতে আমাৰ গ্লাছত এটা হিল পৰিলে আপোনাৰ ট্ৰাকৰ পিছে পিছে গৈ আছিলোঁ চ' ট্ৰাকৰ পৰা চিটিকি আহি হিল এটা পৰিলে ফুটা হৈ গ'ল চ' বহুতেই বেয়া লাগিল মনটো কালি আহি পাওঁতে অলপ ৰাতি হ'ল কাৰণ আমি কালি অলপমান জাম পাইছিলোঁ আৰু আহোঁতে আমাৰ ৰাস্তাটো আমাৰ অলপমান ভুল হৈছিলে চ' সেইকাৰণে আমি অলপ আহি পাওঁতে দেৰি হোৱাৰ কাৰণে মই ব্লগটো নবনালোঁ আৰু মানে তাৰপিছত এতিয়া আমি পালোঁ আজি আপোনাৰ আমি গন্তব্যস্থানটো পালোঁ আপোনাৰ চ' আমি আছোঁ ইয়াতে আমাৰ সৰুৰে ঘৰ হয় চ' আহক ভিডিঅ'বোৰ চাই থাকিব আজি আমি অলপমান ওলাই আহিলোঁ আমাৰ মুনুৰ লগত অলপ ওলাই আহিলোঁ কি গাড়ী লৈ আহিছোঁ মুনু আৰু আমাৰ ককাৰ এই গাড়ী লৈ আহিছোঁ আমি বহুত ফুৰিলোঁ আমি লৈ আহিছোঁ হেভি ডিউটি আমি দেখাব ট্ৰাই কৰিম হেভি ডিউটি লৈ আহিছোঁ তো আমাৰ পিছফালে আছে আপোনাৰ অইল ইণ্ডিয়া ৰিফাইনাৰী এইখন হেভি ডিউটি এইখন লৈ আহিছোঁ ফুৰিবৰ কাৰণে তো মুনু কেনে লাগিছে চলাই মজা লাগিছে চ' আমাৰ পিছফালে আছে আপোনাৰ ইয়াতে তেল খানি আছে
ইয়াতে আপোনাৰ তেলৰ এইটো কি কয় খনি বুলি ক'ব। ইয়াতে আপোনাৰ তেলৰ গাড়ী চাড়ী আছে, গোটেই কেনেকৈ খানি আছে। মই ভিতৰত আমাৰ একচুৱেলি সোমাব নিদিয়ে, নহ'লে ভিতৰত সোমাই দেখালোঁ হয়। এইটো এৰিয়াত আপোনাৰ তেল ওলাইছে মানে, ত' তেল খানি আছে। ত' এইবোৰ গাড়ীবোৰ দেখিছে আপোনালোকে চাগে, টেংকিবোৰত তেল চেল থাকে, ইয়াতে তেল ভৰাই। আৰু আপোনাৰ এইটো এই গ্ৰিলিং কৰি আছে এতিয়া বৰ্তমান, পাইপ ফুটি আছে। চ' ফুটি আছে। চ' আমি এইটো চাবলৈ আহিছিলোঁ। চ' চাই থাকক। আৰু ইফালে গোটেইবোৰ পথাৰ, ৰ'বা মানে এইবোৰ গোটেইবোৰ পথাৰ ধানৰ, বিৰাটেই সৌন্দৰ্য। আৰু আপুনি চাব পাৰে আপোনালোকে যে আপোনাৰ পিছফালে দেখিছে পাহাৰবোৰ, এই পাহাৰবোৰ হ'ল আপোনাৰ নাগালেণ্ড পাহাৰ। চ' তাতে যাব আমি ট্ৰাই কৰিম, চাওঁ যদি সময় হয় তালৈ যাম, আপোনালোকক দেখাম তালৈ গৈ। আপোনাৰ আহি বিৰাটে ভাল লাগিছে। মোৰ কেনে লাগিছে? বহুত ধুনীয়া লাগিছে গাইজ। আৰু ইয়াৰ পৰা বহুত ফ্লাৱাৰ আছে, আপোনালোকে দেখি বহুতেই ভাল পাব। चल झूठा এইয়া গাইজ, আমি চলাইছোঁ। এনে বোলো আমি বেছি স্পীডত যাব নোৱাৰোঁ। গৰু আছে এতিয়া পৰি যোৱা, আগৰ ব্ৰেক নাই। ভাল লাগি আছে। মজা লাগিছে ন? আপোনালোকে চাই থাকক ভিডিঅ'টো। বহুতে ভাল লাগিল আমাৰ। আমি আজি ৰিটাৰ্ণ হ'ম, আজি 5 দিনমান থাকিলোঁ আমি। চ' আমি আজি কমপ্লিট কৰিলোঁ ট্ৰিপটো। বহুত দিন থকা গ'ল, হয়তো ভিডিঅ' মই দিব পৰা নাই তেনেকৈ, তথাপিও চাই থাকক। মোৰ নাগালেণ্ড যোৱা ভিডিঅ'টো দিছোঁ অলৰেডি, ত' এইটো চাব, সেইটো আপোনালোকে মৰম দিব অলপ বুলি ভাবিছোঁ। আৰু